খবৰ পালোঁ ফটিকছৰ যিটো বাঘ ওলাইছিলে সেইটো পিঞ্জাবদ্ধ হ'ল আৰু আমি আহি পেলাই এতিয়া বাঘৰ ফুটেজ লোৱা হ'ল আপোনালোকক দেখুৱাই আছোঁ সবিশেষ চাওক বাতৰিটো আৰু লগত আছে অকণ দা বাঘ চালে ৰাতিপুৱা চালোঁ আৰু এইজনে অকণ দা যি ৰাতিপুৱাই 4 বজাত চিকিৎসকসকলক চাহ দিবলৈ আহিছিলে সেয়া সম্পূৰ্ণ বাতৰিটো চাওক বাঘৰ এক্সক্লুচিভ ভিজুৱেল অনলি মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ মই কালি কৈছিলোঁ নহয় বৰষুণ যদি দিয়ে ৰাতিটোৰ ভিতৰত লাগি যাব বুলি আৰু কপাল যদি ভাল থাকিলে লাগিব ৰাতিপুৱা আহি চাইছোঁ কিমান টাইমত মানে এইটো নাজানো কালি 4টা বজাত 4:30 হৈছিলে দাঁতকেইটা সৰু দেখিছে নাই পোৱালি পিঞ্জাটো তেওঁতো এইটো অঞ্চলত থাকিবলৈ এতিয়া হাবি পাইছে বা পাইছে সেইটো কাৰণে সুবিধা পাইছে পাই আছে তাকে আজি কালি এতিয়া বন বিভাগে নেক্সট কি পদক্ষেপ ল'ব এতিয়াতো মই সদ্যহতে মোৰ হায়াৰ অথৰিটিক জনাম তাৰপিছত আমাৰ এটা ডিচিশ্যন হয় তাৰপিছত কি কৰা যায় কৰিম এতিয়া বৰ্তমান দেখা গৈছে যে নাহ ফুটুকে বহুত দুখ পাইছে এইটো হ'ল কি মানুহবিলাকতো আপোনাৰ আগুৰি ঘূৰিছে তো অকণমান ইনজুৰ হৈছে গতিকে আমি সেইকাৰণে মোৰ হায়াৰ অথৰিটিৰ লগত কথা পাতিম যদি কিবা ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় ট্ৰিটমেণ্ট দিম তাৰপিছত যি কৰিব লগা হয় সেইখিনিকে কৰিম বয়স কিমান হ'ব এডাল্ট হয় মেল ফিমেল কিবা গম পাইছে নেকি এতিয়ালৈকেতো আপুনি আজি ফটিকাচুৰাবাসী ৰাইজে গভীৰ স্বস্তিৰ নিশ্বাস লৈছে কাৰণ যোৱা 2টা মাহ ধৰি এই অঞ্চলটোত এটা বাঘে এটা বুলি কোৱা হৈছে ৰাইজে কিন্তু আৰু সন্দেহ কৰিছে যদিও এটা ধৰা হৈছে এই বাঘটোৱে ইয়াত সন্ত্ৰাস চলাই আছিলে গৰু ছাগলী মাৰিছিল ৰাইজে ভয়ত মানে সন্ধিয়াতে ঘৰ সোমাব লগা হৈছিল এনেই তলা বন্ধ তাতে আকৌ আৰু ভয় হৈছিল গতিকে আজি আমাৰ বন বিভাগৰ খোৱাং ৰেঞ্জৰ বন বিভাগৰ বিষয়াসকলে ৰাইজৰ সহযোগত কালি ইয়াতে এটা পিজৰা পাতি বাঘটো ইতিমধ্যে ধৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে যথেষ্ট ডাঙৰ বাঘ নাহৰ ফুটুকী বাঘ মই ভাবিছোঁ এইটো ধৰাৰ পাছত আমাৰ স্থানীয় ৰাইজে শান্তিৰে এঘুমুটি শুব পাৰিব বাহিৰলৈ ওলোৱাৰ হ্ৰাস কৰিব পাৰিব আৰু এই যে বাঘটো নেমাৰি পেলাই ৰাইজে যিটো ধৰণে ধৰি পেলাই চৰকাৰক গতাই দিছে তাৰ কাৰণে মই ৰাইজৰ প্ৰচেষ্টাক শলাগ লৈছোঁ কাৰণ ৰাইজে বন্য জীৱ জন্তুৰ প্ৰতি যিটো সহৃদয়তা দেখুৱালে এইটো খুব প্ৰয়োজনীয় আজিৰ তাৰিখত আৰু তাৰ কাৰণে মই সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আৰু বন বিভাগকো তৎপৰতাৰে তেখেতলোকে পিজৰা পাতি বাঘটো ধৰি ৰাইজক শংকামুক্ত কৰাৰ কাৰণে